হল মাছ আৰু এইটো হল মাছ নেকি এইটো হল মাছ হল মাছ আৰু কৈ দিয়া বাহু মাছ বৰালি বৰালি ডাঙৰ ডাঙৰখিনি থৈ দিছোঁ ডাঙৰখিনি থৈ দিছে ঘনিও বোলে চব খৰিকাত যাব এইখিনি এতিয়া সৰুখিনি খাই দিম ডাঙৰখিনি ঘৰত খাওঁ তো ফাইনেলি সকলোলৈ গুড মৰ্ণিং 4-5 দিনৰ পিছত নতুন ব্লগ বনাইছোঁ আজি বিশ্বকৰ্মাৰ পূজা খাই মেলি আহি বন্ধুকত সোমালোঁ তাৰপিছত নদীলৈ আহি মানে ফাঁচি চাচি বনাই থৈছিলোঁ তো নদীলৈ আহিলোঁ ট্ৰাই কৰিছোঁ চাওঁ বিশ্বকৰ্মাৰ দিনটো যদি মাছ দুজনীমান উঠাব পাৰোঁ তো এতিয়া গৈছোঁ আহি গ'লোঁ অহাটো দেখাব নোৱাৰিলোঁ চ' অলপ খৰখেদা কৰিলোঁ তো এতিয়া নদীত পালোহি যাওঁ ইপাৰে যাওঁ ভেটালৈ তাৰপিছত মাছ ধৰিম চ' দেখুৱাই থাকিম আপোনালোকক চাই থাকিব ভিডিঅ'টো চ' ফাইনেলি পাৰ হৈ আহিলোঁ তো 4-5 দিন হ'ল ব্লগ দিয়া নাই তো আপোনালোকে চাগে ভাবিছে কি হৈছে চ' গাটো বেয়া আছিলে একো নাই বাৰু আকৌ ষ্টাৰ্ট কৰি দিছোঁ ৰেগুলাৰ ভিডিঅ' মোৰ পাই থাকিব তো অৱস্থা লাহেকৈ ঘূৰি আহিছে চ' মই ফটো দি দিম কি অৱস্থা হৈছিলে দেখিব আপোনালোকে চ' ঠিক আছে চাই থাকিব মই দেখুৱাই গৈ আছোঁ মাছ মৰা দেখুৱাম চ' এয়া ইয়াত মাছ ধৰিম ঠাণ্ডা পৰিছে ফাইনেলি এতিয়া অলপমান আৰাম কৰি দিছোঁ বহি আছোঁ এইটো আমাৰ কেম্প দেখিছে চ' খাচ বুলিবলৈতো একো নাই গছজোপা তলত শিমলু গছ এজোপা আছে শিমলু গছজোপা চ' ইয়াৰ তলতে বহিছোঁ ইয়াৰ পৰা সম্পূৰ্ণ দেখিবা মাছ অহা যোৱাবোৰ চব চ' ফাইনেলি আমি দুজনে বহি আছিলোঁ তাৰপিছত এতিয়া আহি গ'লোঁ আমি পাৰ্টনাৰ আহি গ'ল আৰু আহি গ'ল 4-5জনমান তো এতিয়া মানে একদম পূৰা এটা টিম বনি গ'ল চ' এতিয়া নদী একদম মাছ মাৰি আছে কেইজনমানে বৰ্তমান সেইখিনিয়ে কেইজনমান সোমালেই আমাৰ চিঙৰা আহি গ'ল দুৰা আহি গ'ল লাঠৈ আহি গ'ল গেলদা আহি গ'ল তাৰপিছত নিৰঞ্জন আহি গ'ল চ' মাছ মাৰি আছে নদীত সোমাই আছে মই দেখুৱাই দিম বাৰু এইফালে চাওক এইফালে দেখিছে সোমাই আছে এজন চ' এইফালে দুজন এইফালে হাতখন চাব এইটো চাইডত এই গছজোপা চাইডত চ' মই সোমালোঁ তো ৰিজাল্টটো মানে কি ক'ম আৰু কি হ'ল মাছ নালাগিলে মই সোমালোঁ তো এয়াই ইমান আজি মানে পাৰ্টনাৰখিনিও আহি গ'ল ভাল দিন 4-5 দিন হৈ গ'ল ভিডিঅ' চিডিঅ' নাই একো নাই মানে আকৌ ষ্টাৰ্টটো কৰিবই লাগিব তো ষ্টাৰ্ট কৰিছোঁ গাটো অলপমান ভাল পাইছোঁ ইমান অৱস্থা বেয়া দাড়ি চাৰি ওলাই গ'লে একদম কেনেকুৱা লাগিছে কমেণ্ট কৰি দিব তো সেয়াই ভিডিঅ'টো চাব আজি কি হয় চাওঁ পাৰ্টি চাৰ্টি মানে কি আৰু মাছ পুৰিব লাগিব খাব মোৰ কি হয় নাজানো মই নাখাওঁ নেকি মোৰ মানে কাহটো অলপ হৈ আছে তো ফাইনেলি যদি সেইটো শেষ হৈ যায় পিছত ষ্টাৰ্ট কৰি থাকিম আৰু দেখিছে নাই মাত শুনিছে নাই কেনেকুৱা একদম ৰোগ মানে চ' এয়াই চ' এয়াই চাই থাকিব দেখুৱাই যাম কি পাৰোঁ ইপাৰ নেকি মাৰ এইকেইটানো ক'ত লাগিব নো এইকেইটা নালাগে হেৰি কাৰণে এইটো লগা মাথা বেয়া আহিছে আজি দেখিছে তই আহিব নহয়তো এতিয়া চাকনা নিয়জনে গৈ তো ফাইনেলি আমাৰ ছাৰে স্পেচিয়েল মাল ৰেডি কৰি আছে দেখিছে নাই কি আছে হল মাছ আৰু এইটো হল মাছ নেকি এইটো হল মাছ আৰু কৈ দিয়া বাহু মাছ বৰালি ডাঙৰ ডাঙৰখিনি থৈ দিছোঁ ডাঙৰখিনি থৈ দিছে ঘনিও বোলে চব খৰিকাত যাব এইখিনি এতিয়া সৰুখিনি খাই দিম ডাঙৰখিনি ঘৰত খাওঁ
তো মানে চাই দিয়া একদম মানে আইটেম ৰেডি কৰি আছে লবণ নিমখ ডাইৰেক্ট যিয়ে দিছে ডিছকালাৰ হ'ব তো কেইজন মানে প্ৰিপেৰেশ্যন আৰম্ভ কৰি দিলে খৰিকা লগাই আছে তো কি হয় এতিয়া এজনেতো ধৰি আছে গৈ আড্ডা পিঠা হৈ আছে এতিয়া তো আৰাম কৰি আছিলোঁ তো লগৰখিনি আছে দেখিছে আৰু ভালদৰে দেখুৱাই দিছোঁ এইকেইজন এতিয়া ঘৰলৈ যোৱাৰ প্লেনিং কৰি আছে সিহঁতি চ' আমিও যাম লাহেকৈ যাম দুজন তিনিজন মানে ঘৰলৈ যাব এতিয়া মাছটো পোৱা নগ'ল আৰু ইমানেই আৰু বেছি মানে হেৰিটো নাই আজি তো চাই অকল ঘৰলৈ যাবা বহুত মাছ খালো আজি পেট বিষাইছে বোলে মাছ অভাৰ হ'ল খোৱা মানে তো আমাক কেইজন মানে থাকিব তাৰপিছত কেইজন মানে এতিয়া ঘৰ মোৱা হ'ব বঢ়িয়া জোতা ন কি এতিয়া নদীত মৰ্ণিং নদীত কি হেৰি ৱাটাৰ ৱাক নেকি ঠিক আছে আকৌ কিবা এটা হ'বগৈ পানীত ঠিক আছে বাই বাই অ'কে টাটা তেওঁ লগ পাই আছোঁ আকৌ এতিয়া আপোনাৰ কিমান বাজি গ'ল মানুহ জমা হৈছে 1:30 বাজি গ'ল নেকি 1:30 2টাই হ'বগৈ হ'ল তো ৰখিছোঁ মাছ নাই আজি ইমানেই আৰু মাছ চাছ নাই তো আহিব বুলি অলপমান ৰখোঁ নেকি চাই লওঁ কিমান দেৰি ৰখোঁ তো আমিও যাবগৈ লাগিব আৰু অলপ দেৰি পিছত তো দেখুৱাই থাকিম যদি আহে সেয়াই আৰু বেছি নাই তো ফাইনেলি ব্লগটো এতিয়া সমাপ্ত কৰিব লাগিব তো মই ব্লগত একচুৱেলি ইণ্ট্ৰ'টো ইমান খাছ দিয়া নাই মানে আপোনালোকক অ'পেনিং আৰম্ভণি ৱেলকাম চেলকামৰ একোৱে হেৰি কৰাই নাই ইনক্লুড কৰাই নাই চ' মানে মই ভাবিছিলোঁ কি আজি ব্লগটো নবনাওঁৱে নেকি একচুৱেলি মই বনোৱা প্লেনিঙে নাছিলে তো জাষ্ট তেতিয়াই মানে মোৰ এটা মনত আহি গ'ল যে ব্লগটো বনাই দিওঁ চ' এনেকৈ বনোৱা হ'ল তো চ' একো নাই তো 4-5 দিন আৰু 4-5 দিনমান হৈ গ'ল মই হেৰি কৰা নাই তো বনোৱা নাই তো সেইকাৰণে একো নাই এনেকৈ আজি আপোনাৰ ব্লগটো ছুটি হ'ব তো নিশ্চয় আৰু নেক্সট ব্লগৰ পৰা আপোনালোকক ভালদৰে মই ভিডিঅ'সমূহ দি থাকিম তো চাই থাকিব ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব তো আহি আছে আৰু নতুন ব্লগ চাই থাকিব সকলোলৈ গুড নাইট শুভৰাত্ৰি থাকিল তো আপোনালোকে ভিডিঅ'টো আজি বিশ্বকৰ্মা হৈ গ'ল আৰু আজি ভিডিঅ'টো মই শ্বুট কৰা আৰু বিশ্বকৰ্মা দিন তো কালিলৈ পাব তো তথাপিও আৰু লেট কৰি হ'লেও আপোনালোকক সকলোলৈ বিশ্বকৰ্মাৰ বহু শুভকামনা যাচিলোঁ তো ঠিক আছে গুড নাইট সকলোলৈ শুভৰাত্ৰি থাকিল গুড নাইট বাই বাই